নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ বাৰু। আজি মই আহিছোঁ এটা মহিলাসকলৰ এটা সমস্যাক লৈ। বিশেষকৈ মহিলাসকলৰ বুলিয়ে ক'ব লাগিব। এই সমস্যাটো পিছে পুৰুষেও ভুগিব লগা হয় কেতিয়াবা। আমি কিছুমান কাম সৰু বুলি ভাবোঁ বা সদায় দেখি থাকিলেও এই কামটো আমি নকৰিলেও হ'ব বুলি ভাবোঁ, কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় যে সঁচাকৈ কৰিবই লগা হয়। যদিহে ঘৰত কোনোৱে নাথাকে বা সেই সময়ত যদি আলহী আহে ভাত খোৱাকৈ, তেতিয়াহ'লে আমি সমস্যাত ভুগিব লগা হয়। মই সেই কথাটোকে ক'ব বিচাৰিছোঁ। আমি যদি আমাৰ কেতিয়াবা হাঁহ কুকুৰা মাৰিব লগা হয় বা আলহীক মাৰি খুৱাব লগা হয়, আমি সেই হাঁহটো বা কুকুৰাটো মাৰি পেলাই কাটিব নাজানো বা বখলিয়াব নাজানো, কি কি খাব লাগে বা কি কি তাৰ অৰ্ডিনাৰী পেলনীয়া বস্তু আছে সেইখিনি আমি চাব নাজানো। খোৱা নোহোৱাই কৰোঁ যদিও আমাৰ কামটো ভাল নহয়, কিন্তু সেই কামটোকে মই আজি এটা অকণমান দেখাব বিচাৰিছোঁ। ব'লকচোন চাওঁ এটা ব্ৰইলাৰ কেনেকৈ কাটিলে অতি সহজে হৈ যায় আৰু তাক কেনেকৈ কি পেলাব লগা হয় সেইখিনিকে মই দেখাওঁ। ব'লকচোন বাৰু। ভিডিঅ'টো যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এয়া ব্ৰইলাৰ কাটি আছে, আমাৰ মানুহজনে কাটিছে বাৰু। মানুহজনে কাটিছে যদিও মই অকণমান দেখাই দিছোঁ কেনেকৈ কাটে, কেনেকৈ সোনকালে হৈ যায়, ক'ত কাটিলে কি কি পেলাব লাগে। এয়া চাওকচোন, কাটি মেলি মই বাৰু ব্যৱসায়ৰ কথা ক'বলৈ যোৱা নাই, কিন্তু কেতিয়াবা ঘৰতে কাটিব লগা হয়। আৰু মই এদিন এজনক কটোৱাইছিলোঁ, তেখেতে কাটিব নেজানিলে কাটি য'তে ত'তে কাটি দিলে আৰু কিবা টুকুৰা হৈ গ'ল। বস্তুটো ইমান ভাল নহ'ল আৰু কোনখিনি পেলাব লাগে নালাগে সেইটো নহয়। আৰু যে মাংসবিলাক যদি কাটে টুকুৰা একেবাৰে সম্পূৰ্ণ টুকুৰা কৰি দিব লাগে। যদি তাত লাগি বা থেতেলিয়াই কটা হয় নহয়, তেতিয়াহ'লে মাংসটো খাবলৈ ভাল নহয়। মই এইখিনি দেখাইছোঁ। কাৰোবাৰ যদি সঁচাকৈ প্ৰয়োজন বুলি ভাবে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু মই যদি ভুলো কৰিছোঁ তেতিয়াহ'লেও মোক জনাব। মই এইটো কিন্তু কৰিব লগা কাম বুলিয়ে ভাবিছোঁ। যিটো মই নাজানো সেইটো আপোনালোককো হয়তো মোৰ দৰে আৰু কোনোবা আছে তেনেকৈ বুলিয়ে ভাবোঁ। সেইটো কাৰণে ইমান সাধাৰণ কাম যদিও মই দেখাবলৈ বিচাৰিছোঁ। এইটো ছাইডত যাব, এইখিনি পিছত হ'ব। মই এইখিনিকে দেখালোঁ আৰু মই ভিডিঅ'টো ইমানখিনিকে দেখালোঁ, এইখিনিকে ক'লোঁ আৰু ইয়াকে লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ থাকিল।